वेलकम बैक टू माय यूट्यूब चैनल आपलोगों पुनर्बार मैं अन्य भिडिओ हृदयर स्वागतम जानाइছো आशा करूँ ভাল লাগিলে लाइक कमेंट शेयर सब्सक्राइब কৰিব বুলি আৰু মোৰ ফাইনাল एग्जाम তো পালেহিয়ে কিন্তু তাৰ মাজতো মই এটা ব্লগ স্টাर्ट কৰিছো আৰু আপোনালোকে চাব বুলি আশা কৰিছো আৰু বলকচোন আজি ভিডিওটো স্টাर्ट কৰিছো Come and fly away with me 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 এতিয়া মই আৰু লুপা যাও এফালে উলাই মানে কাম এটা আছে আৰু লুপাই ভালকে কব এতিয়া আমি যাও হি শংকৰদেৱলে আহি কোৱা তাৰমানে আজি আমাৰ নিৰ্মালী মোৰ ডাঙৰ ছোৱালীজনী জন্মদিন আৰু জন্মদিন বিশেষ এটা ভিডিঅ' মুকলি কৰিছে গতিকে আমি তাৰ কৈছো আপোনালোকে চাই থাকক তেতিয়া গম পাব আপোনালোকে চাই থাকক আৰু এয়া আমি গৈ আছো এয়া শংকৰদেৱলৈ কাটি আজি আমাৰ পবিত্ৰ অৱস্থানটি শুভাৰম্ভণি কৰিব আমি আমাৰ খুব ভাল লাগিছে কিমান ভাল লাগিছে ভাষা ব্যৱহাৰ কৰিব নোৱাৰো ইউটিউবাৰসকলক আহিবৰ বাবে অনুৰোধ জনালো আমাৰ নিৰ্মালী মেমৰ ডাঙৰ ছোৱালী হিমা মেডাম দলে আমি মান্না বুলি কওঁ তাই প্ৰথমবাৰৰ বাবে এটা ভিডিঅ' কৰিছিলে গানৰ ভিডিঅ' আৰু সেইটো আজি মিচিঙত আছে অডিঅ'টো মানে আপোনালোকে আজি ৰিলিজ কৰিলে তাইৰ জন্মদিন আজি লগতে ইয়াৰ ভিডিঅ'টো যদি তাইক হেপী বাৰ্থডে কৈছে আৰু আমি এতিয়া কফি খাই আছোঁ কফিটো দেখাই দিয়া চবে কংগনা দেখাই দিয়া দাদা দোকানৰ কফি আৰু ইহঁতে দেখিছেনে ৰাতি ৰাতি ফুৰি ফুৰি এতিয়া আহিছেহে তহঁতৰ মুখত আন্ধাৰ হৈছে নাহেবোৰ ছোৱালীবোৰ পৰীক্ষা আছে ধুনীয়াকৈ ওলাওঁ এয়া ধুনীয়া ধুনীয়া মানুহ মই ভাবিছোঁ কি লাখটকীয়া কফি এয়া আজি আমি খাইছোঁ লাখটকীয়া কফি এয়া আমাৰ লাখটকীয়া কফি কফি লাখটকীয়া আৰু এয়া পিন্ধিছোঁ মই লাখটকীয়া চেণ্ডেল পায়েল লাখটকীয়া চব লাখটকীয়া এতিয়া আজি লাখটকীয়া বাইদেউ আমি এইবোৰ চুৰ কৰিছোঁ দে বেলেগ ইউটিউবৰ পৰা আজি লাখটকীয়া কফি কাপেৰে আমি ভিডিঅ'টো শেষ কৰিছোঁ বাই এয়া আমাৰ লাখটকীয়া কফি বাই বাই লাখটকীয়া কফি খাই লো ঐ কপি কেনেকৈ লাগে